बाय पापा बाय बेटा हाँ खिला हाँ मुसला हाँ बाय 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 তাই কালি নাহিলে তাকেই ঐ হোমৱৰ্ক কৰিলি হোমৱৰ্ক কৰিলো আলফুল তই হোমৱৰ্ক কৰিলি কৰিলো কিন্তু অলপ থাকি গ'ল আহিলা আহা কোৱা মা আজি স্কুলত কি কৰিলা পাপা আজি আমাৰ মেথছৰ বহি দিলে বঢ়িয়া মই 45 আউট অফ 50 কুহিয়ে 41 আউট অফ 50 আৰু আলফুলে 40 আউট অফ 50 তেন্তে সবতকৈ বেছি তুমিয়ে পালা কিন্তু নম্বৰ বেছি পালেতো ভাল মানুহ হ'ব নোৱাৰে গম পাইছা নাই কথাটো তাৰ লগে লগে ভাল কামো কৰিব লাগিব তেতিয়াহে ভাল মানুহ হ'ব পাৰিবা অকল বহিত নম্বৰ বেছি পালেতো নহ'ব আচ্ছা এতিয়া হাত মুখ ধোৱা ধুই পেলাই ভাত খাই লোৱা आम चोरी चप्पल चोरी गरम मसाला पानी पूरी आम चोरी चप्पल चोरी गरम मसाला पानी पूरी STOP कमा कमा फुल स्टॉप নাযা মা অকমান খেলিব দিয়া নালাগে কাইলৈ খেলিবা বলা আহা আহা বাই বাই টিউচনৰ ছাৰ আহি বহি আছে আকৌ কাইলৈ খেলিবা ইমান দেৰি খেলি নাথাকে নহয় আম চোরি
आम चोरी चप्पल चोरी गरम मसाला पानी पूरी STOP कॉमा कॉमा फुल स्टॉप ভাত কিন্তু গোটেইকেইটা খাব লাগিব দেই খোৱা মা খোৱা মই নাখাওঁ খোৱা মই সানি দিম খোৱা খোৱা মা খোৱা খোৱা মা গোটেইকেইটা খোৱা খোৱা নাই নাখাওঁ খোৱা মই গোটেইকেইটা খোৱা সানি দিছোঁ নহয় গোটেইকেইটা খোৱা ভাত কিন্তু গোটেইকেইটা খাব লাগিব দেই মই নাখাওঁ মা নহালৈকে মই ভাত নাখাওঁ মা আহিব নহয় তুমি যদি ভাত নোখোৱা মায়ে অন্তৰত দুখ পাব নহয় ধুনীয়াকৈ খাবা দেই হ'ব খোৱা। আৰু তেন্তে খোৱা 1 2 3 1 2 3 অ' মা ভাল হৈ যাব দেই মধুকাই অ' মধুকাই চাওঁ এফালে আছোন গৈছোঁ অকণমান চাই চিতি খেলিব লাগে ইছ ৰাম বৰ দুখ পালে দেই ইছ ৰাম এইটো ইমান উৎপাতকে খেলিব নালাগে নহয় লাহে লাহে খেলিব লাগে বৰ দুখ পালে ছোৱালীটোৱে ভাল হৈ যাব দেই চিন্তা নকৰিবা মলম লগাই দিছোঁ দেই চব ঠিক হৈ যাব লাহেকে ধৰক লাহেকে ব'লা চাবা চাবা লাহে কি হ'ল মা ভাত খোৱা নাই যে মই নাখাওঁ ভাত তুমি কৈ থাকা মা আহিব বুলি কিয় নাহিল কোৱা না পাপা মা আহিব মা কোনজনী কেতিয়া আহিবনো মা আহিব মা বহুত দিনৰ পিছত আহিব কোনজনী তুমি ভাত খোৱা না মই খোৱা, ভাত মা। নাখাওঁ মা ক'ত আছে সৌ যে তৰাবোৰ দেখিছা মা তাতেই আছে তৰাৰ সৈতে খেলিছে তৰাৰ লগত খাইছে তৰাৰ লগতে শুই আছে তেনেহলে মায়ে মোক লগ ধৰিবলৈ কিয় অহা নাই মায়ে মোক বেয়া পায় নেকি হেৰি দৰ্জাখন খোলকচোন মই বৰ বিপদত পৰিছোঁ দৰ্জাখন খোলকচোন দুৱাৰ খোলা আছে সোমাই আহক মোক পুলিচে খেদি আছে মোক ৰক্ষা কৰক মোক দেখিলেই গুলিয়াই মাৰিব
মোক মোক বচাওক। তুমিনো কি অপৰাধ কৰিলা যি কাৰণে তোমাক পুলিচে দেখিলেই গুলিয়াব? মোৰ জীৱনটো ৰক্ষা কৰক। মই আপোনাক হাতযোৰ কৰিছোঁ। মোক ৰক্ষা কৰক। মোক অকণমান আশ্ৰয় দিয়ক। লগত আৰু কোনোবা আহিছে নেকি? পুলিচ, প্লিজ মোক অকণমান আশ্ৰয় দিয়ক। প্লিজ, আপোনাক মই ভৰিত ধৰিছোঁ, মোক অকণমান আশ্ৰয় দিয়ক। প্লিজ কৈছোঁ আপোনাক, মোক আশ্ৰয় দিয়ক না। দুৱাৰখন খোলকচোন, সোনকালে খোলক। চৰি আমনি কৰাৰ বাবে। কওকচোন, মোৰ ঘৰলৈ আপুনি? এইফালেদি এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী পলাইছে। আপোনাৰ ঘৰৰ ফালে সোমোৱা যেন দেখিলোঁ। এইফালেতো গম পোৱা নাই, মোৰ দুৱাৰো বন্ধ আছে। অলপ আগত কুকুৰে ভোকা শুনিছিলোঁ। অ'কে, থেংক ইউ। ফ'ল' মি। কৃষ্ণ প্ৰভু। চোৰ! ছাৰ, কি হ'ল? ই এটা গপাই চোৰ। আপোনালোকৰ বেডৰুমৰ কাষত বুন্দা মেকুৰীয়ে জোপ মৰা দি জোপ মাৰি আছিলে। মই দেখিলো একদম টেপা মাৰি ধৰিলো ডিঙিত। ধৰি মানে সোঁহাতে নহয়, বাওঁহাতে থলৰ দৃশ্য মাৰি আপোনাৰ ওচৰলৈ লৈ আহিছো এতিয়া। যোৱা এওঁক কিবা এটা খাবলৈ দিয়া। কি কথা কৈছে আপুনি? চোৰ মই হাতে লোতে ধৰিলো আৰু আপুনি এতিয়া চোৰক বৰপুৰে পাই দিব খুজিছে? আচৰিত কথা এইবোৰ। মই যিটো কৈছোঁ সেইটো কৰা, যোৱা। আহা, বহাচোন। কোৱাচোন, তুমিনো এনে কি অপৰাধ কৰিলা তোমাক যে পুলিচে খেদি ফুৰিছে? তুমি যদি এটা অপৰাধী, তেনেহ'লে তোমাক লুকুৱাই ৰাখিতো ময়ো অপৰাধ কৰিছোঁ। মই কোনো অপৰাধী নহয়। মই এনে অপৰাধ কৰা নাই। মাথো দেশ মাতৃক সেৱা কৰিবৰ বাবে, মাথো নিজকে উচৰ্গা কৰিবলৈ ওলাই অহা এজন প্ৰকৃত অসমীয়া ডেকা। সমাজে আমাক সন্ত্ৰাসবাদী বুলি কয়। কণমানি এজনী শুই থকা দেখিলোঁ। হয়, মোৰ একমাত্ৰ সন্তান, মাতৃহীনা। কি? তাইৰ মাক নাই? হয়, মাক যোৱা বৰ্ষৰ ৰেল ষ্টেচনৰ বোমা বিস্ফোৰণত ঢুকাল। কাল মায়াদিৰু অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা আপুনি কিবা ভাবি আছে? মনত পৰি গ'ল বোমা বিস্ফোৰণৰ দৃশ্যটো। কিমান যে মাতৃৰ বুকু সুদা হ'ল, কিমান শিশু মাতৃহাৰা পিতৃহাৰা হ'ল। আমাৰ এই ঘৰখনটো এটা উদাহৰণ। নাই,
আৰু ভুল কৰিব নোৱাৰি। ৰেলখন আহিবৰ হৈছে। ইতিমধ্যে চাগে বহুত মানুহৰ ভিৰ হৈছে ষ্টেচনত। হাতত মোৰ বেছি সময় নাই। বোমাটোৰ সংযোগ বিচ্ছিন্ন কৰিব নোৱাৰিলে আকৌ বহু পৰিয়াল নিথৰুৱা হ'ব। এনেকৈয়ে মাতৃৰ মৰমৰ অবিহনে সন্তান ডাঙৰ দীঘল হ'ব লাগিব। নাই নাই, আৰু ৰৈ থাকিব নোৱাৰি, মই বোমাটোৰ সংযোগ বিচ্ছিন্ন কৰিবই লাগিব।